ককাই দাদা ককাই মন মাৰি আছে ইমান এই অকণমান টেনশ্যন অকণমান হৈ আছে বাইদেউ। কি টেনশ্যন হয় পথাৰত বহি লওঁ দেই বহা বহা মই পাহৰি গৈছোঁ এইটো মানে টেনশ্যনত যে মানে হেৰি হ'ল এই ঘৰত অকণমান গম নোপোৱা নেকি আমাৰ ঘৰত শুনিছোঁ আহি বেমাৰ আহি খবৰ ল'ব আহিলা ভালে কৰিলা খবৰটো মোৰনো এতিয়া দাদা বেমাৰ বুলিনো কাকনো কিমাননো মই কৈ ফুৰিম নিজেও বেয়া লাগে কথা কৈ ফুৰিবলৈ এতিয়া দাদা এতিয়া মোৰ চব ক্ষেত্ৰতে সহায় কৰিছিলে মাক মোৰ নাথাকিলে মই তাক দিওঁ তাৰ নাথাকিলে মোক দিয়ে একদম মানে দেউতাটো নাই দাদাই মোৰ দেউতাৰ নিচিনা চবফালে মানে দাদা যদি নাথাকে মোৰ মানে হাত এখন নাইকিয়া নিচিনা হৈ যাব তাকে বহুত মোৰ চিন্তা কৰি আছোঁ মানে আপুনি একদমেই অহা নাই তুমি নিজে মোক দেখি পিনে গম পাইছা মানে খোৱা বোৱা নাই তাকে ঘৰৰ সকলো কান্দি কাটি মানে এইকেইদিন খোৱা বোৱা একেটাই চিন্তা অকল পইচা লাগে 3 লাখ টকা পইচা প্ৰয়োজন হৈ আছে এতিয়া ক'ৰ মানুহ মেনেজ কৰোঁ চাকৰি বাকৰি এটাও যদি হোৱাই মই কিবা এটা মেনেজ কৰি লৈ চৰকাৰে আকৌ হেৰি প্ৰত্যেক ঘৰ বোলে চাকৰি এটাকে দিম বুলি কয় ক'তনো চাকৰি দিয়ে তোমাৰ ঘৰতে পাইছে না মোৰ ঘৰতে পাইছোঁ ধনী ঘৰ মানুহে অকল চাকৰি পায় আমাৰ কপালতো চাকৰি এটা নিলিখিলে কিমান চাকৰি ট্ৰাই কৰিলোঁ নাই চাকৰি নহয় তাৰপিছতে দোকানখন খুলিলোঁ দোকানখন খুলি আজি একো হেৰি কৰিবই পৰা নাই উন্নতি কৰিবই পৰা নাই কোনফালে চাবা ল'ৰা ছোৱালী চাবা নে বেমাৰ চাম নে নিজে খাবা এফালে এটা হেৰি হ'লে মানে ইফালে আকৌ চিন্তা হয় আজি তেল নিমখ যদি তেল দৰকাৰ কাইলৈ আকৌ দালি দৰকাৰ হয় কোনফালে চিন্তা কৰিবা আজি আকৌ ইমান ডাঙৰ বেমাৰ দুখীয়া মানুহৰ ডাঙৰ জানাই চবৰে ঘৰত নহয় মানে চবৰ ঘৰতে এটা এটা বেমাৰ থাকেই যদি বিশেষকৈ মানে দুখীয়া ঘৰৰ মানুহখিনি ডাঙৰ ডাঙৰ বেমাৰ দিয়ে ভগৱানে কি কাৰণে দিয়ে মানে মই সেইটো কাৰণেই একদম পূৰা চিন্তা কৰিছোঁ মানে কি তুমি তথাপিও চাবাচোন ক'ৰবাত যদি টকা পইচা যদি পাওঁ তুমি 3 লাখ নহ'লেও 1.5 লাখ মান হ'লেও যা যোগাৰ এটা কৰি দিবচোন পাৰিলে দেই চাবতো পাৰিম বাৰু কিন্তু একোটা বন্দোবস্ত একোটা বদলি নিদিলে মানে নিদিব নহয় সেইটোৱে মোৰতো এতিয়া নিজৰ বুলি ক'লে অকল মোৰ ঘৰ ভেটিটোৱে আছে ঘৰ ভেটিটো যদি দি দিওঁ মাহঁতে ক'ত থাকিব মাহঁতো বাৰু এতিয়া য'তে হ'লে থাকিব মায়ে আমি বা ইফালে ইফালে হ'লেও আমি মাও বেছি নাথাকে বুঢ়ী হ'ল তালৈ পৰা মৰিব তেতিয়া কিন্তু ল'ৰা ছোৱালীখিনি ক'ত যাব সেইটো মানে চিন্তা কৰিছোঁ তাকে কি হ'ব এতিয়া আমি এতিয়া ব্যৱসায় কৰা মানুহ ডাঙৰ ব্যৱসায় কৰিলেও বেলেগ কথা সৌ সাধাৰণ দোকানী এটাকনো কোনে লোন দিব লোন এটা বিচাৰিলোঁ তাকে মানে বহুত চিন্তাত পেলাইছোঁ দেই বেমাৰ মানুহে এনেই খাই বৈ জীয়াই থাকিব পাৰি কিন্তু বেমাৰ হ'লে মানে বিশেষকৈ মানে দুখীয়া মানুহখিনিয়ে মৰিব লাগিব মেডিকেলত নি কিবা আশা কৰিব পাৰি জানো মৰিয়ে থাকিব মেডিকেলত এই তোমাৰ নিবা তেজ উলিয়াই কেনে গোটেইখন মানুহটোৱে মাৰি পেলাব আকৌ সেই দেউতাহঁতক সেনেকেই নোৱাৰিলোৱেই তেজ উলিয়াই দেউতাইটো গ'ল দেউতা গ'ল চব সেনেকেই হ'ল ইয়াত মই মানে একদম আশা কৰা নোৱাৰোঁ আৰু ডক্টৰেটো হাত দাঙিয়ে দিলে বাৰু বাহিৰত নিবই লাগিব এতিয়া সেইটোৱে মোৰ একদম চিন্তা তুমি খবৰ ল'ব আহিলা ভালে কৰিলা দেই সেইটোৱে তুমি পাৰিলে যা যোগাৰ কৰিবা আৰু চিন্তা নকৰোঁ বুলি ক'লেও চিন্তা আহি যায় আৰু কি কৰিবা মই চেষ্টা কৰিম বাৰু এতিয়া কিন্তু মানে সম্ভাৱনাটো কমটি আছে কাৰণ যদি বদলি নিদিয়ে নহয় একো নিদিয়ে মানে তাকেতো কোনো উঠাই কোবাই কোনো নিদিয়ে মানে চাব লাগিব লাষ্টত উপায় নহ'লে আৰু ভাড়া ঘৰতে থাকিব লাগিব ভেটিটোকে দি দিম আৰু গম পাইছা মোৰ মানে কাকাক মানে যেনেকৈ হ'লেও মানে ভালকৈ আনিবই লাগিব মানুহটোতকৈতো মাটি পইচা হ'লে পিছত আকৌ ল'বও পাৰিম কিন্তু মানুহটোতো নোৱাৰিম নহয় আনিবলৈ কথাটো সেইটো মানে চাই লওঁ যিমানখিনি পাৰোঁ ক'ৰবাত কবি যদি ঘৰৰ মানুহে 10,000 5,000 যদি দিয়ে এনেকৈ যদি টকা হ'ব নহ'লে মানে আৰু ঘৰ ভেটি বেচিবই লাগিব সেইটোৱে সেইটোৱে আকৌ একো এতিয়া ককাই দিয়ে একো মদ ভাং একো নাখাইছিলে নহয় সেই মানুহজনৰ বেমাৰ হ'ব লাগে নেকি একদম ভগৱানো মানে কেতিয়াবা খং উঠে ভগৱানৰ ওপৰত কিন্তু উপায় নাই কি কৰিব আৰু হ'ব দিয়া খবৰ ল'ব আহিছিলোঁ মই তাকে এতিয়া যাওঁ বেছি দুখ নকৰিবা তামোল নোখোৱা তামোল নাখাওঁ এতিয়া নোখোৱা মাৰিবাচোন ঘৰ ফালে এপাক পাক এটা মাৰিবা দেই ভালকৈ কথা পাতিম এইবিলাক মই সেই তাকে তুমি আহিলা মনটো অকণমান যেনেও অকণমান ভাল লাগিলে অকলে অকলে বহি মানে মোৰ বেছি চিন্তা হয় চিন্তা কৰিবা এইফালে খুৰীদেউজনী আহিছে কিবা বস্তু লাগে হেনো দি লওঁ দেই